জয় হিন্দ। এনেকুৱা খবৰ আপোনালোকৰ। চানি দুৱাৰা মোৰ বন্ধু এজনে কমেণ্ট দিছিলে যে তুমি কিয় এবিধ নগৈ ইউবিত গ'লা, ইউবি কিয় ভাল পোৱা ক'ব লাগে। চানি দুৱাৰাৰ লগতে মই সকলো বন্ধুক কওঁ যে যদি কোনো ইউবিয়ে কয় যে মোৰ আগৰ পৰাই ড্ৰিম আছিলে ইউবিত যোৱা, তেতিয়াহ'লে জানিবা তেওঁ ফেক কৈ আছে, মিছা কথা কৈ আছে। দেই, মোৰো কোনো ড্ৰিম নাছিলে ইউবিত যোৱা, এক নম্বৰ কথা। আৰু আজিৰ ভিডিঅ'টো অলপ লেন্দি হ'ব। মই যিবোৰ পইণ্ট ক'ম, ইউবিৰ জব প্ৰফাইল কি কাম কৰিব লাগে, কোনো হাৱাত বা বেলেগৰ পৰা শুনি পেলাই মই নকওঁ। আছাম পুলিচ মেনুৱেল পাৰ্ট 5, তোমালোকে ট্ৰেইনিঙত গ'লে এইটো পঢ়িব লাগিব, বুজি পাইছা। আছাম পুলিচ মেনুৱেল পাৰ্ট 5 আজি ভিডিঅ'টো ছেভ কৰি লোৱা। ট্ৰেইনিঙত গ'লে এইটো কিতাপ লাগিব তোমালোকে, এক নম্বৰ কথা। এতিয়া মেইন কথাটোলৈ আহোঁ যে ইউবিত কিয় গ'লো। চোৱা, আমি মিডল ক্লাছ ফেমিলিৰ মানুহ, ল' ক্লাছ ফেমিলিৰ মানুহ একদম। গতিকে আমাৰ প্ৰথমতে এটা চাকৰি লাগে। ইভেন মই গ্ৰেজুৱেট হওঁ, মাষ্টাৰ ডিগ্ৰী কৰি আছোঁ, মই গ্ৰেড 4ত চাকৰি পালেও মই গ'লো হয়, এক নম্বৰ কথা। গতিকে এইটো কোনো মিছা ক'ব নালাগে যে ইউবিটো আগৰ পৰাই ড্ৰিম আছিলে, ইউবিত নাপালে মই নগ'লো হয়, এবিধ মই ভাল নাপাওঁ, তেনেকুৱা নহয়। আৰু যিসকলে ভাবি আছে আজিৰ ভিডিঅ'টোত যে এবিবিলাকক অলপ তলত পেলাই ইউবি ভাল ক'ম বা ইউবিৰ কামটো প্ৰেছাৰ বেছি বুলি কৈ মই তোমালোকক টেনশ্যন দিম, তেনেকুৱা নহয়। মই বেলেঞ্চ ৰখাই কথা ক'ম। আৰু হয়ো, আৰু মেইন কথাটো কি, লাখ লাখ এপ্লিকেণ্টৰ মাজত তোমাৰ নামটো 3,000 4,000 ল'ৰা ছোৱালীৰ মাজত আনিছা, ডেটছ এ গ্ৰেট এচিভমেণ্ট। এইটোতকৈ আৰু এচিভমেণ্ট কি লাগে। গতিকে আজিকালি কম্পিটিশ্যনৰ যুগ, আৰু এবিৰ মানুহে জেনেৰেলি আমি জানো এবি মেট্ৰিক পাছ লাগে, ইউবি হায়াৰ ছেকেণ্ডেৰী পাছ লাগে। কিন্তু তুমি নিজে কোৱা, আজিৰ যুগত এটা মেট্ৰিক পাছ ল'ৰা এবিত চাইনে? গ্ৰেজুৱেশ্যন মাষ্টাৰ ডিগ্ৰী থকা ল'ৰা যায় এবিত, বা মাষ্টাৰ ডিগ্ৰী থকা ল'ৰা যায় ইউবিত। গতিকে কোনো এবিৰ ল'ৰাক দেখি পেলাই মনতে এইটো ভাবিব নালাগে ইহঁতে চাগে অলপ কম পঢ়া, বা আমাতকৈ ইউবিবিলাকে যে আমাতকৈ কম জানে। ল'ৰ কিছুমান কামৰ ক্ষেত্ৰত ট্ৰেইনিঙত যিহেতু সিহঁতক হাথিয়াৰৰ ক্লাছটো বেছি দেখায়, বেছি সিহঁতক শিকায়। মইতো হাথিয়াৰ ইমানটো নাজানো যিমান এবি। মোৰ ঘৰতে মোৰ দাদা ষ্টুডেণ্ট দেখিছে, মোৰ দাদা হয়, নিজৰ দাদা হয়, একে ঘৰৰ মোৰ দাদা এবি হয়। গতিকে মই দাদাৰ লগত হাথিয়াৰৰ লগত নোৱাৰোঁ। ল'টো অলপ জানো, কাৰণ ল'টো পঢ়াইছে ন, পঢ়াইছিলোতো অভিয়াছলি জানিবই লাগিব। গতিকে বেছি কথা নকৈ পেলাই আৰু যিবোৰ কথা কৈছোঁ খুব মন দিবা। আৰু এইটো আছাম পুলিচ মেনুৱেল পাৰ্ট 5ৰ ৰুল 38, তাত লিখা আছে ইউবিৰ কি কাম। মই বেলেগৰ পৰা শুনি পেলাই নকওঁ, আৰু মই নিজেও ইউবিত কাম কৰি আছোঁ, গতিকে তোমালোকে জানাই। প্ৰথম কামটো হ'ল চমন দিয়া মানুহক। চমন কেনেকৈ দিয়ে ভিডিঅ'টোত এতিয়া অলপ বেলেগ লাগিছে, হয়নে? মই আচলতে সেইটো পাৰ্ট ৰাতিপুৱা শ্বুট কৰিছিলোঁ, পিছত ডিউটিত গুচি গৈছিলোঁ, এতিয়া আহিছোঁ, সন্ধিয়া হৈ গ'ল, জাষ্ট ভাত খালোঁ। আপোনালোকে প্লিজ ভিডিঅ'টো অলপ শ্বেয়াৰ কৰিব, মোৰ কষ্টখিনি বুজি পাইছে চাগে। যিয়ে নহওক, প্ৰথমতে হ'ল চমন। চাওক, পুলিচততো কামৰ কোনো ভাজ নাই, যিকোনো কাম পুলিচে কৰিব লাগে। গতিকে তাৰপিছতো মই ইম্পৰ্টেণ্ট কেইটামান কামৰ কথা আপোনালোকক ক'ম, যিকেইটা নেকি ইউবি কনিষ্টেবল এজনে কৰিব লাগে। চমন কাক কয়? চমন মানে কি, কাৰোবাক মাতা। এই চাওক, দুটা পাৰ্টিৰ মাজত কাজিয়া হৈছে, হয়নে? কোৰ্টত কেছ কৰিছে, থানাত কেছ কৰিছে, কেছটো গৈছে কোৰ্টত। যোৱাৰ পিছত জজ বা মেজিষ্ট্ৰেট চাহাবেতো মানুহক কল নকৰে যে আহা তোমাৰ লগত অলপ কথা পাতিম, তেনেকুৱাটো নকৰিব। তাৰ কাৰণে কি কৰে, চমন পঠায়। আৰু সেই চমনটো একমাত্ৰ ইউবি কনিষ্টেবলৰ নামত পঠায়। আপোনাৰ লোকেল, আপুনি যিটো থানাত আছে সেইটো থানাৰ এৰিয়াত ধৰক ক্ৰাইমটো হৈছে, আপোনাৰ নামত চমনটো পঠাব যে সেই মানুহজনক দিব লাগে। গতিকে এইটো এটা কাম হৈ গ'ল। তাৰপিছত এস্কৰ্ট ডিউটি, ৱাৰেণ্ট এক্সিকিউশ্যন। আপোনালোকে স্ক্ৰীণত দেখা পাইছে, অলপ আগত দেখালোঁ ৰুল 38ত। ৱাৰেণ্ট এক্সিকিউশ্যন মানে কি, ধৰক চমনত এজন মানুহ নগ'লে, 2-3বাৰ কোৰ্টৰ পৰা চমন পঠাইছে, কিন্তু মানুহজন নগ'ল কোৰ্টত। তাৰপিছত কোৰ্টৰ পৰা ৱাৰেণ্ট জাৰি কৰে। ৱাৰেণ্ট জাৰি কৰাৰ পিছত এৰেষ্ট কৰিব পাৰে। আৰু এইটো এটা ৱাৰেণ্ট মানে কি, এৰেষ্ট কৰাৰ কাৰণে পাৰ্মিশ্যন দিয়ে কোৰ্টৰ পৰা মেজিষ্ট্ৰেটে। আৰু এৰেষ্ট যেতিয়া কৰে, এজন ইউবি কনিষ্টেবলকে এৰেষ্ট নকৰে, মনত ৰাখিব। ইউবি কনিষ্টেবল এজনে এজন চাব ইন্সপেক্টৰ ৰেংকৰ অফিচাৰেহে গৈ এৰেষ্ট কৰিব পাৰে, এজন ৱাৰেণ্টৰ আসামী। আৰু ইউবি কনিষ্টেবল এজন সেই চাব ইন্সপেক্টৰৰ লগত থাকে, এছিষ্ট কৰে, তেওঁক হেল্প কৰে। বুজি পাইছেনে কথাটো? চাব ইন্সপেক্টৰ এজনৰ লগত হেল্প কৰে, তেওঁ নিজে পাৱা নাই কি ৱাৰেণ্টৰ আসামী এজনক ইউবি কনিষ্টেবল এজনে এৰেষ্ট কৰে, কিন্তু তেওঁক 100% হেল্প কৰে কোনে? ইউবি কনিষ্টেবল। তাৰপিছত আহি গ'ল ট্ৰেফিক কণ্ট্ৰল, গম পাই, ক্ৰাউড কণ্ট্ৰল, য'ত নেকি মানুহৰ বহুত ভিৰ থাকে, এজন চাব ইন্সপেক্টৰে তাত গৈতো ভিৰ কমাব নোৱাৰিব। আৰু ইউবি কনিষ্টেবল এজনৰ বহুত তাত হেৰি থাকে, মানে অৱদান থাকে। তাৰপিছত এইটো লিখা আছে ৰুল 38ত, বেছি বিচাৰযোগ্য আৰু বিবেচনাযোগ্য কথাবোৰ ইউবি কনিষ্টেবল এজন তাত নাযায়, তাত অফিচাৰ যাব। তাৰপিছত আহি গ'ল ধৰক কেনেকুৱা মাৰ্ডাৰ, ৰেপ, ডকাইত হৈছে ক'ৰবাত, তাত ইউবি কনিষ্টেবল এজন নাযায়, তাত যাব চাব ইন্সপেক্টৰ, ইন্সপেক্টৰ ৰেংকৰ অফিচাৰ, আৰু ইউবি কনিষ্টেবলে তাত
হেল্প কৰিব লাগিব, লগত যাব লাগিব, লগত থাকিব লাগিব, চব কামতে লগত থাকিব। বুজি পাইছে নহয় কথাটো? আৰু মই একদম ডকুমেণ্টেৰী কৈ আছোঁ, কোনো হাৱাত কথা কোৱা নাই। বুজি পাইছেনে? আপোনাৰ নিজেও গম পাব পিছত, বা কাৰোবাক সুধিব ভিডিঅ'টো ইউ বি কনষ্টেবল এজনক দিব বা এছ আই এজনক যে ভিডিঅ'টো মই ৰাইট কৈ আছোঁ নে ৰং কৈ। পিছত আপোনালোকে দেখা পায়নে নাই, ক'ৰবাত লাল টুপি এজন ৰাস্তাত যে ৰখি থাকে, কোনোবা ভি আই পি আহিলে, ভি আই পিক চিকিউৰিটি দিব লাগে লাল টুপি, আৰু সেইটোত কামাণ্ড চাৰ্টিফিকেট দিয়ে। কামাণ্ড চাৰ্টিফিকেটত লিখা থাকিব আপুনি কিমান টাইম ডিউটি কৰিব লাগিব, কোনটো টাইমত যাব লাগিব, কোনটো প্লেচত যাব লাগিব, কোনটো জেগাত আপুনি থাকিব লাগিব। বুজি পাইছেনে? আৰু এনেকুৱা নহয় যে আপোনাক দিছে 7টালৈকে থাকিবলৈ, কিন্তু যদি চি এম ছাৰ, এক্সাম্পল চি এম ছাৰ আজি 12টাত আহে, আপুনি 12টালৈকে থাকিব লাগিব। এনেকুৱা নহয় 7টালৈকে মোৰ টাইম, গতিকে মই গুচি যাম। আপোনাৰ প্লেচ এৰিয়া আপুনি আহিব নোৱাৰিব যেতিয়ালৈকে আপুনি ক্লিয়াৰ নে? তাৰপিছত আহি গ'ল FIR। চি এম ছাৰে অলপ দিন আগতে ঘোষণা কৰিছিল, আপোনালোকে একজেক্টলি মনত পেলাওক, যে থানাৰ আগত চাহ দোকানীয়ে, পাণ দোকানীয়ে FIR লিখে, এইকেইটা দালাল বন্ধ কৰিব লাগিব। FIR এজন ইউ বি কনষ্টেবলে লিখিব লাগিব। গতিকে এতিয়াৰ পৰা থানাত কোনো মানুহ আহিলে FIR এজন কোনে লিখিব লাগে? ইউ বি কনষ্টেবলে লিখিব লাগিব। বুজি পাইছেনে? FIR লিখি দিব লাগিব। আৰু বহুত আছে, ল এণ্ড এৰিয়া আৰু আণ্ডাৰ এৰিয়া ডমিনেশ্যনৰ ক্ষেত্ৰতো ইউ বি এজন যায়। স্ক্ৰীণ দেখা পাইছে, এইটো ময়ে হয়। যেতিয়া ধৰক ইলেকশ্যন আহিব, তাৰপিছত এৰিয়া ডমিনেশ্যন কৰিব লাগে, CRP লৈ পেলাই দিব যাবলৈ কেতিয়াবা। আৰু এটা প্ৰশ্ন আপোনালোকৰ বহুত ডিমাণ্ডিং প্ৰশ্ন, যে ইউ বি কনষ্টেবলৰ হাতত ৰাইফল থাকেনে নাথাকে? চাওক, ইন জেনেৰেল কেছত ইউ বি কনষ্টেবলৰ হাতত ৰাইফল নাথাকে। আপুনি চেণ্ট্ৰি ডিউটি মাৰি আছে। চেণ্ট্ৰি ডিউটি কি মেনুৱেলত পঢ়িলে গম পাব। ৰাতিপুৱাৰ পৰা পিছদিনালৈকে ডিউটি থাকে, ভাগ মিলাই লয় আৰু 6 ঘণ্টা বা 8 ঘণ্টাকে 12 ঘণ্টাকে ডিউটি মিলাই লয়। চেণ্ট্ৰি ডিউটি মানে কি? আপুনি থানাত যোৱাৰ লগে লগে চাব এজন লাল টুপি থাকে থানাত বহি। আপুনি যোৱাৰ লগে লগে আপোনাক সুধিব, কিয় আহিছে দাদা, খুৰা কিয় আহিছে, পানী দিব, এক গিলাচ খাওক। বুজি পাইছেনে কথাটো? OC ছাৰক মাতিব, কেছটো শুনি পেলাই OC ছাৰক কল কৰিব, ছাৰ এনেকুৱা কেছ এটা আহিছে। চব সময়তো OC ছাৰ নাথাকে, কেছত ওলাই যায় IC ছাৰ। বাছ, ইউ বি কনষ্টেবল এজনৰ চেণ্ট্ৰি ডিউটিৰ কাম হৈছে এইটো। বুজি পাইছেনে? তাৰপিছত সেই চেণ্ট্ৰি ডিউটিত কেতিয়াবা ৰাইফল থাকে। তাৰপিছত আপোনাৰ থানা, আপুনি নগাঁও ধৰক, আপুনি যোৰহাটত আছে এখন থানাত, কহৰা থানাত আছে গোলাঘাটত। তাৰপিছত গুৱাহাটীৰ পৰা মৰিগাঁও হৈ, নগাঁও হৈ পেলাই আমাৰ CM ছাৰ যাব, ধৰক হেৰিত যাব, শিৱসাগৰ যাব। তাৰপিছত আপোনাৰ কহৰা থানাৰ এৰিয়াত যিমানটো আপোনাৰ ৰাস্তা পৰে এৰিয়াৰ আণ্ডাৰত, ইমানটোলৈকে আপুনি CM ছাৰক আহি লৈ যাব লাগিব। OC ছাৰৰ লগতে আহিব, আপুনি লৈ যাব লাগিব। গতিকে CM ছাৰৰ আগুৱাই লৈ যোৱালৈকে আপোনাৰ হাতত ৰাইফল থাকিব। তেতিয়া আপুনি এজন আৰ্ম ব্ৰাঞ্চ, আপোনাৰ হাতত AIB নিচিনা আপোনাৰ হাতত ৰাইফল থাকিব। বুজি পাইছেনে কথাটো? ৰাইফল ইন জেনেৰেল নাথাকে, বাট বহুতো কেছত ৰাইফল ৰাখিব লাগে লগত। বুজি পাইছে? আজি অকল ইউ বিৰ কথা পাতিছোঁ, নেক্সট ভিডিঅ'ত ABৰ কথা পাতিম। আৰু কি কৰিবলগীয়া আছে চাওক, ইউ বিৰ ডিউটি বুলি ক'লে বহুত আছে, নট ইউ বি, AB, UB চবৰে ডিউটি বহুত আছে, বাট বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো। আৰু AB কনষ্টেবল এজনে ট্ৰেইনিং পাছ কৰাৰ পিছত তেওঁ বেটেলিয়ন কেম্পত থাকে। তেওঁকো থানাত আউটপোষ্টত পষ্টিং দিয়ে, বাট কেনেকে, কি চিটুৱেশ্যনত পষ্টিং পায়, কিহৰ কাৰণে পায়, তাক কি বুলি কয়, নেক্সট ভিডিঅ'ত ABৰ কথা যেতিয়া পাতিম তেতিয়া গম পাব। আৰু ইউ বি এজন ট্ৰেইনিং পাছ কৰাৰ পিছত তেওঁ ডিষ্ট্ৰিক্টত যায়। বহুতো ভিডিঅ'ত এই কথাটো মই নাপালোঁ। ডিষ্ট্ৰিক্ট নহয়, DEF, ডিষ্ট্ৰিক্ট এক্সিকিউটিভ ফ'ৰ্চ, বেটেলিয়ন। ABখিনিক কোৱা হয় বেটেলিয়ন কেম্পত থাকে, আৰু UBখিনিক কোৱা হয় DFৰ পুলিচ, মাত্ৰ ডিষ্ট্ৰিক্ট এক্সিকিউটিভ ফ'ৰ্চ। যোৱাৰ পিছত SP ছাৰে কাৰোবাক থানাত পষ্টিং দিয়ে, কাৰোবাক আউটপোষ্ট বা পেট্ৰল পোষ্টত পষ্টিং দিয়ে। যোনে কম্পিউটাৰৰ কাম ভাল জানে তেওঁক SP অফিচত, বিভিন্ন চাইবাৰ চেল থাকে, ক্ৰাইম ব্ৰাঞ্চ থাকে, বৰ্ডাৰ ব্ৰাঞ্চ থাকে, তাত পষ্টিং দিয়ে। কিছুমানত ৰিজাৰ্ভত ছাৰ্ভিচ চিটত ৰাখে, যোন মানে কম্পিউটাৰ ভাল ছাৰ্ভিচ চিটত ৰাখে, ৰিজাৰ্ভত LC দিয়ে, বা থানা আউটপোষ্টত LC দিয়ে কাৰোবাক, যোনে নেকি পঢ়া শুনাত অলপ বেছি এক্সপাৰ্ট, তেওঁলোকক LC দিয়ে। UBখিনিক এনেকৈ দিয়ে। তেওঁলোকক কি ফ'ৰ্চ বুলি কোৱা হয়? DEF, ডিষ্ট্ৰিক্ট এক্সিকিউটিভ ফ'ৰ্চ, মনত থাকিব। আৰু ABখিনিক কোৱা হয় বেটেলিয়ন। বেটেলিয়ন কেম্পত থাকে, তেওঁলোক থানাতো আউটপোষ্টতো থাকে। বুজি পাইছেনে? গতিকে কেনেকুৱা চিটুৱেশ্যনত থাকে নেক্সট ভিডিঅ'ত পাব। গতিকে আৰু ভিডিঅ'টো কৰিবলৈ প্ৰায় মোক এদিন লাগিছে, 2 দিন লাগিছে, মানে টাইম নিমিলে। অলপ আগত এইটো মই গুচি গৈছিলোঁ, আকৌ আহিছোঁ কেছ এটাত। বুজি পাইছে? গতিকে আপোনালোকে মোৰ ভিডিঅ'টো আপোনালোকক গ্ৰুপত শ্বেয়াৰ কৰি দিব, UB কনষ্টেবল এজনৰ কি কি কাম থাকে, তেতিয়াহ'লে গম পাব আচলতে কি কি কাম থাকে। আৰু আপোনালোকে চাওক, কোনেও AB হওক, UB হওক, AB লাভাৰসকলে যাতে মোক বেয়া নাপায়, UB লাভাৰসকলে যাতে মোক, তেওঁলোকেও যাতে বেয়া নাপায় যে আমাৰতো একদম দামেই দিয়া নাই। চব বৰাবৰ। আকৌ কৈছোঁ, ইমান কম্পিটিশ্যনৰ যুগত
লাখ লাখ মানুহৰ মাজত আপুনি এটা পোষ্ট ল'ব পাৰিছে 4,000 5,000ৰ ভিতৰত আপুনি ঘৰখনত হাঁহি আনিছে পেৰেণ্টছক ছাপোৰ্ট কৰিব পাৰিছে ডেট গ্ৰেট গ্ৰেট এক্সিভমেণ্ট তাৰ কাৰণে আপোনালোকক চেল্যুট দিছোঁ এনেই ৰাস্তা ৰাস্তাই পিঠিতে ঘূৰি ফুৰাতকৈ মোবাইল চোৱাতকৈ ফিল্ডত গৈ শৰীৰৰ ঘাম পেলাইছে সেইকাৰণে আপোনাৰ নামটো আহিছে এতিয়ালৈকে গতিকে নেক্সট এপইণ্টমেণ্ট লেটাৰতো আপোনাৰ নামটো আহিব বিশ্বাস ৰাখক নিজৰ ওপৰত ভগৱানৰ ওপৰত আল্লাহৰ ওপৰত বিশ্বাস ৰাখক নিশ্চয় ভাল হ'ব আৰু সকলোকে সন্মান কৰক মা দেউতাক নিশ্চয় ভাল হ'ব গতিকে ভিডিঅ'টো কেনেকুৱা লাগিল শ্বেয়াৰ কৰি দিব এটা লাইক দিব ছাবস্ক্ৰাইব